তহঁতে নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড চাবি চাগে না মই কি চাম আচ্ছা হয় নেকি কিবা কৈছে অঁ মই আকৌ ভিডিঅ' বনাই আছোঁ যে ইউটিউবত তো চিক্ৰেট কথা ক'ব বোলে সিহঁতে ভণ্টিহঁতে নামঘৰ দেখাইছে এইটো নামঘৰ হয় ন ইয়াত মানে এইটো নামঘৰ আছে কিন্তু আমাৰ সেইপিনে নাই নামঘৰেই নাই তো কেনেকুৱা বা নামঘৰ নামঘৰ মানে কি যে এতিয়া মই স্কুলখন আছিল সেইপিনে চাব পাৰে সেইখন স্কুল তো ইয়াতে পঢ়িছিলোঁ আগতে এইটো পকা ৰাস্তা নাছিল পকা হৈ গ'ল তো এতিয়া লগৰকেইটাৰ লগত গৈ আছোঁ ই আছিল মোৰ সৈতে একেলগে পোৱা বাটকেইটা সৰু তো বহুত দিনৰ মূৰত লগৰ এজন পাইছোঁ খুবেই ভাল লাগিছে আৰু তো আজি ঘূৰি আছোঁ এইপিনে চাপ কিমান ধুনীয়া হৈছে দেখিবৰ কাৰণে চাৰিওফালে ধান 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 ঐ ক'ত লৈ যাবি মোক এতিয়া ক'ত ক'ত ঘূৰিবি না তহঁতে নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড চাবি চাগে না মই কি চাম তো যি নহওক যাওঁ এতিয়া সিহঁতৰ লগত ঘূৰিম তো বহুত দিনৰ মূৰত আহিছোঁ চাম তো চাই থাকিব কি কি হয় মানে গাঁওবোৰ কেনেকুৱা কেনেকুৱা ধৰণৰ ঘৰ কি চব দেখুৱাম আমি কেইটা উলুং পুলুংকৈ ঘূৰি আছোঁ তো এইপিনে বিয়া হৈছিল নেকি তো এতিয়া ট্ৰেক্টৰ পৰা বিয়া তহঁতকেইটাহে কেতিয়া বিয়া পাতিবি তো এইপিনে গৈ আছোঁ আমি আমাৰ কি কি কিবা ক'ব বোলে ইয়াত মানে এইটো নামঘৰ আছে কিন্তু আমাৰ সেইপিনে নাই নামঘৰেই নাই তো কেনেকুৱা বা নামঘৰ নামঘৰ মানে কি যে মন্দিৰ ন এইটো কি মিয়াই পূজা কৰি নে বেলেগ নামঘৰটো মানে আছামিজ কি বুলি ক'ম আৰু অসমীয়াসকলৰ নামঘৰ মানে পূজা কৰে কৃষ্ণ থাকে ন ফাইনেলি মই ইয়াত আহি পাই গ'লোঁ তো এইখন স্কুল ইয়াত আহি পাই গ'লোঁ আহোঁতে আহোঁতে তো এতিয়া আৰু গৈ আছোঁ এইপিনে তিনিআলি আছে চাৰিআলি আছে চাৰিআলিৰ পৰা কি হয় চাওঁ আছে কেইজনমান মানুহে ইয়াত চব পাৰে মাছ মাৰি আছে এইপিনে ঐ ক'ত পাই গ'লোঁ ৰে মই নিজে ক'ব নাপাওঁ ক না কোন জেগা এই মহাপুৰুষ কি পুৰ এইটো এতিয়া বৈকুণ্ঠপুৰ আহি পালোঁ তো এইপিনে স্কুল আছে ন এইপিনে স্কুল অঁ সেইটো ফিল্ড তো সেয়া সেইপিনে কি চাকৰিৰ কাৰণে দৌৰি আছে ন অঁ মাছ লাইন আচ্ছা মাছ ধৰাৰ কাৰণে মাছ লাইন তো এইপিনে গৈ আছোঁ এতিয়া ক'ত যাম আৰু যি ভাল দেখোঁ চব দেখুৱাম শুক পাই না তেতিয়াহ'লে সিহঁতে গৈ আছে শুক ল'বৰ কাৰণে শান্তিপুৰত ইয়াত চুক পাই বোলে তো মানুহ দেই সিহঁতে অসমীয়া মানুহ ন অসমীয়া গাঁও আহি গ'লোঁ আজি তো ফাইনেলি আহি পাই গ'লোঁ অসমীয়া গাঁও এইপিনে এইটো হস্পিটেল চৰকাৰী তো ইয়াত আহি পাই গ'লোহি তো আকৌ যাম এইপিনে তো ফাৰ্ষ্ট টাইম অসমীয়া গাঁও আহিছোঁ চাবৰ কাৰণে তো ভালেই লাগিছে ফিল বহুত বছৰৰ মূৰত এনেও অহাই নাই মোক সিহঁতেহে লৈ আনিছে তই এনেই পৰি আছে ন ঐ তই লৈ ল'বি যা এইখন ঘৰটো আগত মোৰ আছিলে চাহ বাগিচা বনাম বুলি আহিছিলোঁ তাৰপিছত এইটো চৰকাৰৰ পৰা অৰ্ডাৰ আহিলে সেইকাৰণে মই ঘৰ বনাই কিনি থৈ দিলোঁ এইটো হ'ল কৃষ্ণ নামঘৰ পাইছোঁ আৰু কৃষ্ণ সেইপিনে কি আছে ৰে সেইপিনে চাব চেণ্টাৰ একেই ন এইটো কৃষ্ণ নামঘৰ মূৰত বুলুকা বা দেখা পাইছোঁ তাৰ ৰাস্তাৰ কিনাৰতে আছে ক'লোঁ শিলিখা তো এতিয়া শিলিখা খাম এতিয়া মাৰিছোঁ অসমীয়া গাঁও চাবৰ কাৰণে এইপিনে চাওক ন অসমীয়া গাঁওবোৰৰ ঘৰবোৰ এনেকুৱা ধৰণৰ হয় ৰাস্তা কিনাৰতে ঘৰ বনাই সিহঁতৰ এইটো ৰাস্তা বৈ কি হ'ল কি কৰিছা আহি আকৌ নামঘৰ এটা পাই গ'লোঁ এইটো হ'ল নামঘৰ কৃষ্ণ নামঘৰ তো ইয়াত আহি পাই গ'লোঁ তাত লৈ গৈ আছে ক'লৈ লৈ গৈছে সিহঁতে জানিব গাঁৱৰ ভিতৰতে অসমীয়া গাঁৱৰ ভিতৰে গৈ আছোঁ সিহঁতে আহিছে কি কাৰণে হা মোকতো লৈ আনিছে মইতো বাৰু ভিডিঅ' বনাই আছোঁ অসমীয়া মানে মই গাঁও চাবৰ কাৰণে আহিছোঁ হেল্ল' ভাই ভালনে কিন্তু ইহঁতে আকৌ ছোৱালী চাব আহিছে বোলে বেলেগ একো নালাগে ন ইমান তেজেতি হৈ আছে ইয়াৰ মনবিলাক কি কৰি আছা তই এইকেইটা বহি আছে তো গৈ আছোঁ এতিয়া এইপিনে কিমান বাৰ দূৰ লৈ যায় ভাইবিলাক সিহঁতেহে জানিব লাহে ওলাব ন আহোঁতে সন্ধিয়া হ'ল আকৌ এটা নামঘৰ দেখা পালোঁ এইটো নামঘৰ তো আমি এতিয়া আকৌ এইপিনে বেলেগ চাইডে গৈ আছোঁ ক'ত যাবি শুকুৰবাৰী চেণ্টাৰ গৈ আছোঁ এতিয়া বৰ্তমান আমি শুকুৰবাৰী চেণ্টাৰ গৈ পালে আমি আকৌ
ঘৰত পঞ্চিৰি তো শুকুবৈ চেণ্টাৰলৈ গৈ আছোঁ এতিয়া শুকুবৈ চেণ্টাৰ আছে বোলে মইতো দেখাই নাই লাইফত ফাৰ্ষ্ট টাইম হৈছে এনতে লৈ আনিছে কি হয় চাম আৰু তাত কিবা আছে তই কি হয় ৰাজবংশী কি আছে তাত স্পেচিয়েল বস্তু না কেঁচা চানা পায় মানে কি ক'ম অ মেইন সেইটোৱে নেকি তো কেঁচা চানা পায় বোলে আৰু বেলেগ নাপায় না চেপি লোৱা আচ্ছা তো গৈ আছোঁ শুকুবৈ চেণ্টাৰলৈ চামুচ আৰু এনেকুৱা চানাই বনাই দিব পাপৰ মাৰিলেও লাট মাৰিলেও সেইটো চানা খাই কিনি আঁতৰি আহিব লাগিব আচ্ছা তো গৈ আছোঁ শুকুবৈ চেণ্টাৰলৈ এতিয়া শুকুবৈ চেণ্টাৰ চাম কেনেকুৱা হয় তো এইপিনেদি লুক ইয়াৰো লুক বহুত বঢ়িয়া হৈছে এইপিনে খেতি এইপিনেও খেতিৰ মাজেদি গৈ আছোঁ বেলি ডুবুং এন্ধা হ'ব এতিয়া এইটো ওলাব মোৰ কি বুলি কয় এইটো চাহ বাগানটো তোৰ চাহ বাগানটো বা মালদাৰ মানুহ অতি ঘূৰি ফুৰি আছোঁ নেকি আজি এইপিনে আহি আছে ভণ্টি মোৰ চাহ বাগানটো অঁ খুব বেছি 3ডালমান গছ আছে ন নাই এই বুলি নহয় মানে আছে বাগানটো মানে বাগান আছে ন 2 বিঘা মানৰ আছে 2 বিঘা মানুহ আছে নেকি আচ্ছা তো ইয়াৰ বাগানো চাম তো এইটোৱে ৰাস্তা তো গৈ আছোঁ হাই ভণ্টি ক'ৰ পৰা আহিলা এইটো কি জেগাৰে নাম আজি আহিছোঁ প্ৰথম আচ্ছা হোৱাট লগাই দিলে বে এন্তে বাপেৰৰ গাঁও বোলে কোনো কথা নাই শুকুবৈ চেণ্টাৰলৈ এতিয়া সাংঘাতিক ৰে ইয়াৰ সাংঘাতিক ধৰণৰ ডাইলগ দি দিলে তো গৈ আছোঁ এতিয়া সেইপিনে বাগান অ এইটো তোৰ বাগান ন আচ্ছা এইটো বাগান ন চাহ বাগান নেকি অসমত চবতকে ডাঙৰ নম্বৰ 1 বাগান মোৰ নম্বৰ 1 বাগান উপায় নাই আৰু যি কৰিছোঁ চব নম্বৰ 1 হ'ব লাগে নহয় ভিডিঅ' বনাই আছো আমি গৈ আছোঁ এইপিনে বাই বাই জিঅ' কাটিং এটা মাৰি দিয়ক আকৌ চাইকেলটো এয়া বাগানটো দেখা আকৌ মোৰ বাগানত কাম কৰে এইটো হ'ল চাহপাত বাগান হা তুলি আছে আচ্ছা সেইপিনে চাহপাত তুলি আছে ন লগাই থৈ তো আহিছোঁ দেউৰী ল'ৰাকেইটাৰ ঘৰত তই দেউৰী ভাষা কওঁ না ঐ বিন্দাছ দেউৰী ভাষা কওঁ নোদে তই ইজনে সিজনৰ লগত দেউৰী ভাষা কওঁ কেনেকৈ শুনি চাওঁ আমাৰ এনেকুৱা মানে তই দেউৰী ভাষাটো শিকা মোক ধৰি ল এতিয়া কি বুলি ক'ম তই ইহঁতে আহি আছে তাৰপিছত ক আননাটন তাত চালা আননাটন তাত চালা তাৰপিছত হ'ল আমাৰ মানে ভাত খালি নে নাই হয় নাই তাৰপিছত আৰু আননা নকওঁ আৰু এতিয়া বৰ্তমান আননা এইটো এখন এইটো কি দেউৰী ভাষা হয় নেকি দেউৰী ভাষা এইটো দেউৰী ভাষা হয় এইটো মানে ষ্টাপুনানি মানে তোমাৰ ষ্টাপুটো ফালি দিম মই তোক ভাল পাওঁ তো আননাত চুনিমাই ন দেউৰীক কি কয় কেনেকৈ কয় আননাত চুনিমাই তাৰমানে মই তোক ভাল পাওঁ ন ক'ৰ পৰা আহিল তো কেনেকৈ কয় বচে কৰি ন তো ফাইনেলি আহি সন্ধিয়া হৈছেগৈ তো এইপিনে আছে কি শুকুবৈ চেণ্টাৰ বজাৰ আছে তো সিহঁতে তাত বোলে ফেভৰেট চানা ন তো চানা খুৱাবৰ কাৰণে মোক লৈ গৈ আছে কি তো গৈ আছোঁ তো আহিছোঁ ফাৰ্ষ্ট টাইম তো ফাইনেলি আহি পাই গ'লোঁ চানা খাবৰ কাৰণে তো স্পেচিয়েল চানা ক'ত চব মোক বনিয়ে তো স্পেচিয়েল চানা খুৱাবৰ কাৰণে মোক অনা হা আচ্ছা এইবাৰ হিন্দী ওলাই গ'ল না চানা দোকানত আহি পিনে তো চানা খাবলৈ আহিছোঁ চানা দোকানত চানা বনাইছে এইপিনে ফুৰি ইমান দূৰ লৈ আনিছোঁ মোক ফাৰ্ষ্ট টাইম আহিছোঁ এই কিবাটো কি চব চুপ চব যে তো আহি পাই গ'লোঁ চানা খাবৰ কাৰণে কি আছিলে এইটো দোকান শুকুবৈ বজাৰ এয়া হ'ল শুকুবৈ বজাৰ না এইটো ডেইলি মাৰ্কেট বোলে আহি গ'লোঁ ফাৰ্ষ্ট টাইম ডেইলি মাৰ্কেট চাবৰ কাৰণে চানা দিয়া কিমান বছৰ হ'ল আপোনালোকৰ বহুত বছৰ হ'ল ন অঁ তো খুৰীয়ে চানা বনাই আছে আমাৰ কাৰণে চানা কি আছে ৰে ইয়াত এইটো আছে ডাল বুট আছে নেকি ডাল বুট শুকান বুট তাৰপিছত মগু আৰু এইপিনে কি আছে কাঁচা শুকান এইটো কি কাঁচা তাত যি নহওক এইবিলাক চব এইকেইটা স্পেচিয়েল না স্পেচিয়েল চানা স্পেচিয়েল চানা খাই আছোঁ এইকেইটাৰ লগত স্পেচিয়েল চানা বোলে শুকান বুট খুৱাই পিনে মোক ঠগি থৈছে দে ক'ত স্পেচিয়েল চানা চেচ মোক নাই সিহঁতৰ খাই হ'লগৈ ন তই কি কৈছে ভণ্টি অঁ তই ইয়াত ভণ্টিহঁতে কি পাৰি আছে ৰৈ আছে ন তো কিবা কিবি পাৰি আছে বোলে তো আমি গৈ আছোঁ এতিয়া ঘৰলৈ তো ৰান্ধাই হ'লগৈ ফুল ব্লগিং হ'ল তো বাইবিলাক কি হ'ল ক কিবা
আমি ঘৰত গৈ আছো এতিয়া ক'ত যাম নেক্সট ক'ত যাম নেক্সট প্লেনিং ক চানাকালো বেছ চানাকালো ৰাস্তাত মুকিলো এতিয়া তাই নিজৰ বস্তুত গৈ আছে নিজৰ বস্তি ন আৰু ৰাতি কিবা ৰাতি কিবা প্লেনিং আছে বোলে ক কি প্লেন এটা জেগাত এটা লগৰীয়া এটা ঘৰত যাম পোহৰ ৰাখিব হৈছে কি তাতে অকণমান আমাৰ চুজেটো অকণমান কাম অঁ 10-12টালৈকে বহিম তাৰপিছত ঘূৰি আহিম ঘৰত একচুৱেলি হৈছে কি তাত হৈ গ'ল হৈছে কি কি আচ্ছা হয় নেকি কি বা কৈছে অঁ মই আকৌ ভিডিঅ' বনাই আছোঁ যে ইউটিউবত তো চিক্ৰেট কথা ক'ব বোলে সিহঁতে ভণ্টিহঁতে এতিয়া ঘৰলৈ গৈ আছোঁ তাত বোলে কি আছে পোহৰা দিব লাগে ন তো পোহৰা দিয়াত যাম সিহঁতে কি প্লেনিং কৰিছে সিহঁতে কৰিব মানে সেইটো তো গৈ আছোঁ এতিয়া